সকলোকে নমস্কাৰ জনাই আজি নতুন এটা আকৌ ভিডিঅ'লৈ আগবাঢ়িলোঁ। দুৰ্গা পূজা খতম হৈ হ'ল, এতিয়া অসমীয়া কাতি বিহু, যিহেতু পৰহিলৈ কাতি বিহু পালেহি। সেয়ে ভাবিলে আজি এটা সাধাৰণ ভ্লগ বনাওঁ। নৰ্মেলি আজিনো কি কৰিলোঁ তাৰ ওপৰতে এইটো ভিডিঅ'টো বনালোঁ। অসমীয়া মানুহে আৰু বিহুটো কেতিয়াও সহজতে যাব নিদিয়ে, বিহু পাতিবই, ইমানে যি নহওক থুলমূলকৈ হ'লেও। গতিকে বলক দেখাওঁ কি কৰিলোঁ আজি। আমাৰ পিঠাগুড়ি চালি থকা হৈছে আৰু এইফালে খুন্দি থকা হৈছে। মই খুন্দি আছিলোঁ বাৰু পিঠাগুড়ি। এতিয়া যিহেতু ভিডিঅ'টো মই কৰি দিছোঁ, অলপ ৰৈ দিছোঁ। এইজনী পাত লগাই আছে। এইটো বস্তুটো এনেকুৱা, এইটো মানে হৈ গ'ল হেৰি এটা বিকল্প, ঢেঁকীৰ বিকল্প বস্তু। ঢেঁকী যদি এইটো মানে ঢেঁকী নহ'লেও ইয়াৰ কামটো চলি যায়। অকণমান মানে টাইম লাগে, অকণমান কষ্ট এটা হয়। এয়া ক'লা চাউল, আমি ক'লা চাউলৰ পিঠাগুড়ি খুন্দি আছোঁ। পিঠা খুন্দি আছে, পাৰিছা নাই? পাৰিব লাগিব। এতিয়া অভ্যাসটো আছে, কিন্তু এইটো অভ্যাস নাছিলে, আজি আৰম্ভ কৰি দিছোঁ। কৰা পাৰিবই লাগিব, নোৱাৰিলেও মানে। সেয়া আমাৰ হৈ গ'ল পিঠা খুন্দা। এতিয়া আমাৰ পিঠা বনাব লাহেকৈ। পিঠাগুড়ি দি আৰু কেঁচা পিঠা আৰু তেল পিঠা, ইমানকেইটাই। এতিয়াতো কিহৰ প্ৰস্তুতি চলি আছে? কেক এটা বনাম, দুটা বনাম একচুৱেলি, দুখন ঘৰ যে দুটাই বনাব লাগিব। ঠিকে আছে, এতিয়া বনিব পিঠাগুড়ি কেক, কেঁচা পিঠা আৰু তেল পিঠা। তিনিটা আইটেম। ঠিকে আছে। কেকটো কিহে বনিব? কেকটো এইখিনি হৈছে জহা চাউলৰ পিঠাগুড়ি। এতিয়া 1.5 চামুচমান ঘিউ দিছোঁ, তাৰপিছত আমুল তাজা দিম, সেই আৰু অলপ বেকিং দিম, আৰু সেয়া চিম্পল, একেবাৰে ইজি হয়। এইফালে বনি আছে হেঁচা পিঠা, আৰু এইফালে মই আছোঁ দৰ্শকে চাই। হেঁচা পিঠা কমপ্লিট। এইফালে বনি আছে 2 নম্বৰটো কেক, ইফালে এটা কেক এইটো হৈ গ'ল। নেক্সট আইটেম কি আছে? বৰপিঠা। পিঠা বনাওঁতে ৰাতি হৈ গৈছে আৰু। ক'লা চাউলৰ পিঠা, জহা চাউলৰ কেক, ক'লা চাউলৰ বৰপিঠা।
পিঠা বনাই কাম বন কৰি আজৰি হওঁতে এতিয়া 6টা বাজি গ'ল, পূৰা আন্ধাৰ হৈ গ'ল, পূৰা গৰমত ঘামি জামিত অৱস্থা নাই। এতিয়া ব্লগটো চাই কেনেকুৱা পালে জনাব। গতিকে ইয়াতে আজি ব্লগটো ইমানতে সামৰি মাৰিছোঁ। বিহু বুলি আৰম্ভ কৰি দিলোঁ আৰু কামখিনি পিঠা পনা বনাই চব ৰেডি। মই বনোৱা নাই বাৰু, মই এনেই অলপ সহায় কৰি দিলোঁ। এইফালে বনালে মই যোগালি থাকিলোঁ বাৰু। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, পাৰিলে লাইক এটা কৰি দিব, আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।